ফ্ৰেণ্ডছ মই হিৰক জেটজি স্বাগতম জনাইছোঁ হিৰক জেটজি ব্লগলৈ। নতুন বছৰ 2020 আজি প্ৰথমটো দিনত মই লৈ যাম সকলোকে পাহাৰৰ ওপৰেৰে পাহাৰৰ পৰা নামি পাহাৰৰ কাষে কাষে বঙাইগাঁৱৰ পাহাৰত স্থাপিত সন্ন্যাসী মন্দিৰলৈ। পোৱা নাই ৰ'ব এতিয়াও সন্ন্যাসী মন্দিৰ, কাৰণ কিয় এইখন পাহাৰত নহয় সন্ন্যাসী মন্দিৰটো হৈছে এই পাহাৰখনৰ তলত থকা সৌ পাহাৰখনত। গতিকে অলপ সময় লাগিব, আপোনালোকে চাই থাকক হিৰক জেটজি ব্লগ। আৰু সেই পাহাৰখনৰ মাজতেই আছে সন্ন্যাসী মন্দিৰটো। আপোনালোকে ওলাই নাযাব ভিডিঅ'টোৰ পৰা, মই দেখাই আছোঁ আপোনালোকৰ বাবে পাহাৰৰ মাজত থকা সেই সন্ন্যাসী মন্দিৰটো। হেল্ল' গাইছ, ঘৰত এনে থাকি বৰ হৈ গৈছোঁ, কি কৰিম, ভাল লগা নাই। তো ভাবিলোঁ কি কৰোঁ আৰু এতিয়া, যিহেতু পিকনিকৰ দিন আৰু নতুন বছৰ আৰু হেপী নিউ ইয়াৰ মোৰ সকলো ভিউৱাৰ্ছলৈ। আৰু ঘৰত এনে থাকি মানে ভাল লগা নাই, তো ভাবিলোঁ কি কৰোঁ, তো ঘৰতে মোৰ ঘৰৰ ওপৰৰ পাহাৰখন যিখন মানে মোৰ ছাইডত থকা, মই পাহাৰতে থাকোঁ, মোৰ ছাইডৰ পাহাৰখনত আহিলোঁ। তো ভাবিলোঁ পাহাৰৰ ভিউটো দেখাওঁ কেনেকুৱা আমাৰ ইফালে। তো মই দেখাম আৰু এই মোৰ পিছফালে মই সন্ন্যাসী পাহাৰখন দেখাইছোঁ। বঙাইগাঁৱত সন্ন্যাসী মন্দিৰ আছে আৰু তাতে এতিয়া সময়ত পিকনিক পাৰ্টি বহুত আহে, পিকনিক খাবৰ কাৰণে। তো মই পাহাৰে গৈ আজি পাহাৰত উঠিলোঁ, এতিয়া নামি গৈ সেই তাতে যাম সন্ন্যাসী মন্দিৰক লৈ, আৰু তাৰ পৰা এনেকৈ ঘূৰি আহিম। তো মানে এনে থাকি মোৰ ভাল নালাগে, নাজানো কি হৈছে, এনেকৈ এই ইউটিউব ব্লগ কৰি চাগেতো মাথাত কিবা নিচা সোমাইছে নেকি। তো এতিয়া যাওঁ বলক, চাওঁ আজি পাহাৰ ওপৰত উঠিলোঁ, নামিম, আকৌ পথাৰেদি যাম পাহাৰ। তো অলপ চাই থাকক। আৰু এনেকৈ দেখা পালোঁ কণ ভাইটিহঁতে পাহাৰৰ ওপৰত খেলিবলৈ সজাই তোলা এখন বজাৰৰ দৃশ্য। মোটামুটি খুব ভাল লগা, পাহাৰৰ ওপৰত একেবাৰেই। আৰু এইখন পাহাৰৰ পৰা দেখা পোৱা সৌ দূৰত থকা পাহাৰখনৰ মাজতেই আছে সন্ন্যাসী মন্দিৰটো। গতিকে আমি যাব লাগিব এই পাহাৰখনৰ পৰা নামি এনেকৈ সৌফালেদি সোমাই সৌ দূৰত থকা পাহাৰখনলৈ। তো বলক আমি এনেকৈ গৈ আছোঁ, অলপ সময় লাগিব, আপোনালোকে ওলাই নাযাব। মোৰ লগত মোৰ ভাগিন আছে, ভাগিনৰ অলপ মনটো বেয়া, মই ফুৰাব নিম বুলি কৈ নিয়া নাই। তো সেইকাৰণে কৈছোঁ কি ভাগিনক ব'লা আমি কিবা এটা কৰোঁ। আৰু এইখন আৰু সেইখন পাহাৰৰ মাজত থকা সেই খালী ঠাইখিনি, সেইখিনি ইমান এটা ধুনীয়া ঠাই, ক'ব গ'লে তাতে ধুনীয়াকৈ পিকনিক কৰিব পাৰি। আৰু সেইখিনি ঠাইত কি ক'ম, আৰু সেইখিনি ঠাইত হৰিণাইও পানী খাব আহা চবে দেখা পায়, ময়ো দেখা পাইছিলোঁ। গতিকে খুব এটা ধুনীয়া, আৰু আমি এনেকৈ এইখন পাহাৰ নামি ইমান তলেৰে নামি আমি সেই পথাৰখনেৰে গৈ আমি তেনেকৈ সন্ন্যাসী মন্দিৰটো পাম। গতিকে অলপ ভয় কৰি নামিব লাগিব। আমি এতিয়া নামি আছোঁ ভাগিন আৰু মই, লাহে ভাগিন ৰ'বা তুমি ধৰাচোন, মই নামি আছোঁ। বাপৰে বা বহুত পিছল, আস্তে ইয়াৰ পৰা পৰিব লগা হ'লে ভগৱান ক'ত যে গৈ পাম। আৰু দেখিছে গাইছ কিমান ওপৰৰ পৰা নামিলোঁ, বাপৰে বাপ ইমান ওপৰৰ পৰা, পাহাৰৰ ওপৰৰ পৰা তলত নামি পালোঁ। আৰু নামি আহি পালোঁ এখন পথাৰ। কোনফালে হাঙাৰ দিছে? সেই হাঙাৰখনকে পাৰ হৈ যাম সেইখন। আৰু আহি পালোঁ ইফালে পথাৰ, পিছফালে পথাৰ। কোনোমতে নামি পালোঁ একেবাৰে পাহাৰৰ ওপৰৰ পৰা এখন ভৈয়াম, আৰু এইখন ভৈয়াম আমি দেখা পাইছিলোঁ ওপৰৰ পৰা। আৰু এতিয়া এনেকৈ গৈ থাকিব লাগিব, বলক আমি গৈ থাকোঁ মন্দিৰলৈ। আৰু ভাগিনে এতিয়া পাৰ হৈ আছে বৰ্ডাৰখন, মই বাৰু পাৰ হ'ব পাৰিমনে? চাওঁ বলক, কিবাকে হ'লো দিয়া পাৰিছোঁ। আৰু ব'লা এতিয়া এনেকৈ গৈ থাকোঁ পাহাৰৰ কাষে এটা সৰু নিজৰা আছে, নিজৰা পাৰে দিয়া ফোনটো মোক দিয়া। আৰু পাহাৰে পথাৰে আহি এতিয়া পাওঁ অৱস্থা এই পাহাৰৰ মাজত থকা সন্ন্যাসী মন্দিৰটো। আৰু এতিয়া বলক এই ৰাস্তাটোৰে চাই আহোঁ ওপৰত কি আছে বা কি বনাইছে, কিয় বনাইছে এই ৰাস্তাটো। ময়ো দেখা নাই, বহুদিন পিছত আহিছোঁ। আগতে এইটো ৰাস্তা নাছিলে, কিন্তু কিয় বনালে এই ৰাস্তাটো। কিন্তু ৰাস্তাটো একেবাৰে বেয়া নহয়, আপুনি যদি আহে 2টা চকাৰ পৰা আৰম্ভ কৰি 4টা চকা থকা গাড়ী পৰ্যন্ত আপুনি আনিব পাৰে ওপৰলৈ। আৰু বলক এতিয়া আমি একেলগে আগবাঢ়োঁ, মই আগবাঢ়িলে আপোনালোকে দেখা পাব, আৰু আপোনালোকে দেখিলে মোৰ ভাল লাগিব, আৰু মই নিবিচাৰোঁ আপোনালোকে বেয়া পোৱাটো। এতিয়া আহি গম পাইছোঁ এইটো কিয় বনাইছে ৰাস্তাটো, বেলেগ কাৰণ নাজানো, যদিও এইটো জানিব পাৰিছোঁ এইটো এটা ধুনীয়া এটা পিকনিক এটা প্লেচ হৈছে। আৰু বলক এতিয়া আমি নামি গৈ থাকোঁ। আৰু দেখিছে তলত কিদৰে পাহাৰৰ তলত চব এইবিলাক পিকনিক, একেবাৰে গাড়ী চব একেবাৰে পিকনিক চাৰিওফালে পিকনিক। নতুন বছৰ আৰম্ভ হৈছে, যিহেতু নতুন বছৰক আদৰাৰ হেঁপাহেৰে সকলোৱে পিকনিক কৰি আছে। আপুনিও আহক, পিকনিক কৰক সন্ন্যাসী মন্দিৰত আৰু উপভোগ কৰক ধুনীয়া। এতিয়া বলক আমি মন্দিৰৰ ওপৰত কি আছে চাই লওঁ, আৰু বলক এতিয়া উঠোঁ একেলগে আমি মন্দিৰৰ ওপৰলৈ। খুব কম সময়ৰ ভিতৰতে শ্বৰ্টকাট মাৰি পাহাৰে আহি পালোঁ মই সন্ন্যাসী। আৰু এতিয়া মই উঠিম ওপৰত, বহুদিন পিছত আহিছোঁ। মোৰ ঘৰৰে মন্দিৰ ক'ব গ'লে, মই আহি থাকোঁ প্ৰায় ইয়াৰে মন্দিৰৰ
সম্মুখ কৰ্মকৰ্তাখিনিক মই ভালকৈ চিনিয়ে পাওঁ। তো আজি আপোনালোকৰ কাৰণে মই এবাৰ দেখাব আহিলোঁ। আৰু বছৰৰ প্ৰথমটো দিন ইয়াতে আহিহে এনেকুৱা লাগিছে মোক যে জোৰদাৰ মানে নিউ ইয়াৰ কোনোবাই চবে কিবা কৰি আছে। মই ইমান সময় ঘৰত থকাৰ কাৰণে মই একো গমেই পোৱা নাছিলোঁ কি হৈ আছে, কেনেকুৱা হৈ আছে। তো ইয়াতে আহি বাপৰে বাপ মোৰ বুকুৱে একেবাৰে হাতখন লাগি গৈছে। তো বলক দেখাই আছোঁ মই মন্দিৰক। এতিয়া 4টা বাজিব আৰু মোৰ দিনটো এনে যোৱা নাই। ময়ো ঘৰৰ ওচৰতে থকা মন্দিৰতে আহিছোঁ, যদিও দূৰত যোৱা নাই, কিন্তু নতুন বছৰ বুলি ময়ো আহিলোঁ চবৰে নিচিনাকৈ। দেখাই আছোঁ ৰ'ব। আহি পালোঁ আৰু এইপিনে যাব শিৱ মন্দিৰলৈ। প্ৰথমতে শিৱ মন্দিৰটো দেখাই লওঁ। শিৱৰ মই বহুত ডাঙৰ ভক্ত আৰু মোৰ ভিউৱাৰ্ছ অকল বঙাইগাঁৱৰে নহয় বাহিৰৰো আছে। তো সিহঁতৰ কাৰণে মই দেখাই আছোঁ। ওচৰবিলাকে দেখাই পাইছে, ভাল পাব। ভিডিঅ'টো চাই থাকক শেষলৈ, মই দেখাই আছোঁ আপোনালোকৰ কাৰণে। ফ্ৰেণ্ডছ, মই আপোনালোকক লৈ আহিলোঁ সৌখন দূৰৰ পাহাৰৰ পৰা দেখা পোৱা এইখন পাহাৰৰ মাজত থকা সন্যাসী মন্দিৰটোলৈ। আপোনালোকে চাওক সন্যাসী মন্দিৰটো। মই বেছি কথা নকওঁ, আপোনালোকে অলপ ধুনীয়াকৈ চাই লওক মন্দিৰটো। কেতিয়াবা আহিব, খুব ভাল লাগে। নিজাম নিগম একদম ধুনীয়া ঠাই। আপোনালোকে এতিয়া চাওক। নমঃ শিৱায়, হৰ হৰ মহাদেৱ। আৰু সকলোৱে দেখা পাই আছে এতিয়া এই পাহাৰখনৰ মাজত থকা ধুনীয়া এই সন্যাসী মন্দিৰটো। কোনে নজনাকৈ, কোনেও নাহাকৈ, কোনেও নাজানে যে কিমান ধুনীয়া হ'ব পাৰে পাহাৰখনৰ মাজত ইমান ধুনীয়া এটা মন্দিৰ আছে। তো আপোনালোকে আহক, বঙাইগাঁৱত আছে সন্যাসী মন্দিৰটো, আহক এবাৰ চাই যাওক। আৰু ইয়াতে বিয়া বাৰুৰো ব্যৱস্থা হয়। ইয়াতে বিয়া চিয়া এইবিলাকো হৈ যাব পাৰে, আৰু হৈ যাব পাৰে নহয়, হয়। আৰু মই দেখাই আছোঁ এইদৰে, আপোনালোকেও চাওক আৰু মজা লওক। আৰু এই তামোল পাণৰ বটা লৈ বহি থকা ককাজনে হৈছে এই মন্দিৰটোৰ আচল পূজাৰীজন বৰ্তমানৰ। তো আপোনালোকে চাই থাকক, মই আৰু বেছি নকওঁ, আপোনালোকে নিজে নিজে চাই থাকক, ধুনীয়াকৈ মজা লওক। যদিও বা ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে, কিন্তু হ'লেও বহুত দিন পিছত আহিছোঁ। এইবিলাক আজিকালি নতুনকৈ বনাইছে, আগতে নাছিলে। বিৰাট ভাল লগা বনাইছে, ভাল লাগিছে। এই মন্দিৰটো এইটো নতুনকৈ বনাইছে, বহুত দিন পিছত আহি নতুন লাগিছে দেখা পাই। আৰু বহুত পৰিৱৰ্তন, ভাল লাগিছে, ইমান ধুনীয়া আজিকালি। আৰু ইয়াতে বিয়া বাৰু মানুহে আহে, বিয়া হয় ইয়াতে। আৰু আমি সৰু থাকোঁতে এই তেতেলী গছজোপাত উঠি আমি তেতেলী খাইছিলোঁ। শ্ৰী শ্ৰী মুক্তিনাথ সিদ্ধ যোগাশ্ৰম সন্যাসী পাহাৰ, স্থাপিত 1338, ইংৰাজী 1932 চন। বাপৰে বাপ, বহুদিনৰ। আৰু বছৰৰ যিহেতু প্ৰথমটো দিন, তো মন্দিৰত বহুত মানুহ আহিছে। ঠিক একেদৰে দাদাজনক লগ পাইছোঁ। হাই, হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। আৰু ক'ৰ পৰা আহিছে আপুনি? মই আহিছোঁ থলাগাঁও। ইয়াৰে নটবুটামাৰী। যি নহওক, আপোনাৰ টুপিটো খুব ভাল লাগিছে। এইটো নাৰিকলৰ। এইটো ঘৰতে বনোৱা নেকি? এবাৰ পিন্ধি চাব পাৰোঁ নেকি? নিশ্চয়। বা, নাৰিকলৰ এইটো এবাৰ পিন্ধি চাওঁ মই। সঁচাকৈ খুব ভাল লাগিছে। এইটো বনালে কোনে? মই বনাইছোঁ। বা, নতুন প্ৰডাক্ট। লাগিলে কাৰোবাক ক'ব পাৰে, মোকে কমেণ্ট কৰিব, ময়ে জনাই দিম। কিন্তু ধুনীয়া লাগিছে, মই আৰু এবাৰ দেখাওঁ। নাৰিকলৰ, বহুত নেচাৰেল হয়। হয়, ঠিক আছে। গাইজ, ফাইনেলি মই আহি ঘৰৰ পৰা আহি পথাৰে আহি সন্যাসী মন্দিৰটো দেখালোঁ। আৰু এনেকুৱাই পাহাৰৰ ওপৰত এটা মন্দিৰ। এতিয়া আপোনালোকে দেখা পালে, তলত পিকনিক পাৰ্টি আহি থাকিব আৰু এতিয়া চলি থাকিব এইবিলাক। নতুন বছৰ আৰম্ভ হৈছে। নতুন বছৰৰ জানুৱাৰী মাহৰ কিছুদিনক লৈ এনেকৈ চলি থাকে। অন্য বছৰৰ দৰে এইবিলাক চলি আছে আৰু এইটো চলিয়ে থাকে। আৰু যেতিয়া শিৱ পূজা হয়, তেতিয়া দেখিবলৈ বিৰাট ধুনীয়া হৈ পৰে। একেবাৰে চাৰিওফালৰ পৰা পূৰা গেৰুৱা হৈ পৰে মন্দিৰটো। আৰু এতিয়া এনেকুৱা, মই মন্দিৰটো জাষ্ট
দেখালোঁ ইয়াত আৰু বেছি দেখাব লগা একোৱেই নাই পাহাৰখন দেখালোঁ মন্দিৰটো দেখালোঁ নামি যাওঁতে অকণমান আৰু পিকনিকবিলাক দেখাই দিম আৰু মোৰ ভিডিঅ'টো বেছি ক'ব লগা দেখাব লগা একো নাই এইখিনিতে শেষ পাব আৰু জনক কেনেকুৱা পালে এটা সৰু ভিডিঅ'টো চাই এটা আচল কথা কি ঘৰত থাকি থাকি বৰ হৈছিলোঁ মই কি কৰিম দিনটো মোৰ এনে গুচি গ'ল ঘৰত কিবা কিবি কাম কৰোঁতে কৰোঁতে সময় চাই আছোঁ সময়বিলাক গুচি গৈ আছে আজি নতুন বছৰৰ 2020 চনৰ আজি 1 তাৰিখ প্ৰথম তো চবে এনেকৈ বাহিৰত কোনোবাই মন্দিৰত গৈছে কোনোবাই কিবা চবে মন্দিৰত দৰ্শন কৰিব গৈছে তো ভগৱানৰ যেতিয়া ইচ্ছা থাকে কোনোবাই ওচৰত আহক বুলি তেতিয়া ঠিক সেই একেদৰে ময়ো এতিয়া পূৰাপূৰি 4টা বাজিলে ঠিক 4টা বজাত আহি মোৰ ভিডিঅ' শেষ কৰিব পালোঁ মই বেছি সময় লোৱা নাই 1 ঘণ্টাৰ ভিতৰত মই ধুনীয়াকৈ আহি পাইছোঁ লাহে লাহে আৰু আপোনালোকে ভিডিঅ'টো চালে কেনে পালে সদায় আহি থকা জনেও চালে কেনে পালে ভিডিঅ'টো অলপ বেলেগ দেখা পালে তো মোক কমেণ্ট কৰি জনাওক কেনেকুৱা পালে আৰু বিশেষ একো নকওঁ লগ পাম আকৌ নেক্সট ভিডিঅ'ত বাই বাই